ছাৰ গুড মৰ্ণিং। গুড মৰ্ণিং। কোৰ শুনা, কওক ছাৰ। ইটাৰ গাড়ী চব ধৰি দিয়া, এখনো গাড়ী নিদিবা। আচ্ছা দুখন বাৰু ছাৰ। গাড়ী ধৰি দুখন গাড়ী এৰি নিদিবা। লাইনত যিমানখিনি ডিউটি কৰে চব ধৰি দিয়া। মই আহি আছো। নাই ইটাৰ গাড়ী ছাৰ সময় দিব তেতিয়াহ'লে ছাৰ, একমাহ আমি সময় দিওঁ সিহঁতক। হা? সিহঁতৰ পৰা আমি কিবা এটা লৈ আছোতো, একমাহ সময় দিওঁ সিহঁতক। তোমাৰ লোৱা নোলোৱা মোক দৰকাৰ নাই। মই কৈছো ইটাৰ গাড়ী চব ধৰি দিয়া, মই আহি আছো। নহয় ছাৰ, এতিয়া চব ধৰি দিম এতিয়া, বুজিছা নে নাই? ছাৰ যিকেইখনৰ পৰা পইচা লৈছো আমি ফটককৈ কেনেকৈ ধৰিম, একমাহ সময় দিওঁ। ননচেন্স। তুমি ননচেন্স নেকি? তোমাক ধৰিব দিছো, ধৰি দিয়া। একমাহ সময় দিওঁ ছাৰ সিহঁতক। তোমাৰ এইটো ৰেকৰ্ডিং হৈ গৈছে মোৰ ইয়াত, শুনিছা? ছাৰ তুমি যিটো কথা কৈছা এইটো ৰেকৰ্ডিং হৈ গৈছে। এতিয়া মৰিবা তুমি। হ'ব, ধৰি দিয়া। ঠিক আছে হ'ব ছাৰ। তুমি যিটো কৈছা হ'ব ছাৰ। এখন সেইটো কমিশনাৰে কৈছে, বুজিছা? হ'ব ছাৰ। তুমি বেছি ট্ৰেক্টৰ 3খন সোমোৱাই 60,000 কৈ 24,000 তুমি। ঠিক আছে হ'ব ছাৰ। তুমি এতিয়া যিমান গাড়ী হয়, একমাহ চেভেন হয়, তোমাৰ এইটো মোৰ লগত ৰেকৰ্ডিং হৈ আছে এতিয়া, বুজিছা নাই? হয় ছাৰ। যিমান গাড়ী পোৱা, একমাহ 2 মাহ নাজানো, একদম ধৰি দিয়া। হ'ব ছাৰ। মোৰ লগত ধেমালি নকৰিবা এইবাৰ। মই ফচিবলৈ নাই তোমালোকৰ কাৰণে। ঠিক আছে হ'ব ছাৰ।